নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগত জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ। আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভালেই চাগে। আমাৰ খবৰ একদম বেয়া, কাৰণ আমাৰ ইয়াত কাৰেণ্ট নাই। 2 সপ্তাহ বেছি হ'ল। এতিয়া দেখিছে নহয় ইমান গৰমৰ মাজত কেনেকৈ আছোঁ মানে আমিহে জানো। মোবাইল চাৰ্জ কৰিবলৈও বহুত প্ৰব্লেম হৈ যায়, বহুত দূৰলৈ লৈ যাব লাগে মোবাইল চাৰ্জ কৰিবলৈ। আৰু তাতেতো আন্ধাৰে মুন্ধাৰে খানা পিনা বনাবলৈ ইমান কষ্ট হৈছে মানে কি ক'ম আৰু। এতিয়া আমি লাইন নাই, আমিহে বুজিছোঁ মানে কেনেকৈ আছোঁ আৰু। যাৰ নাথাকে সিহঁতিহে অনুভৱ কৰে, আৰু কাৰেণ্টটো থাকোঁতে অনুভৱ নহয়। এতিয়া নাই যে তেতিয়াহে গম পাইছোঁ কেনেকুৱা লাগে মানে। আগৰ মানুহে কেনেকুৱা আছিলে বাৰু? কেনেকৈ আছিলে আগৰ মানুহখিনি? আগতো এনেকুৱাই আৰু মানে কি এনেকৈ টাইম পাছ কৰিছিলে। আগততো ইমান কাৰেণ্টৰ অনুভৱো নকৰিছিলে। কাৰেণ্ট আছে কোনো নাই, কোনোফালেও নাছিলে। আগৰ মানুহ যে বিচনী মাৰি মাৰি থাকিছিলে ইমান গৰমত। আগৰ মানুহৰ অভ্যাস আছিলে গৰমত তেনেকৈ বিচনী মাৰি থাকিবলৈ, আজিকালি অভ্যাস নাই। আৰু তাতে চাকি জ্বলাই চব কাম কৰিছিলে ন। আগৰ মানুহৰ অভ্যাস আছিলে, আজিকালি অভ্যাস নাই মানুহৰ। আজিকালি ইমান সুবিধা উলিয়াই দিলে, কি ক'ব আৰু। চৰকাৰে এইবোৰ উলিয়াই ভালেই কৰিছে নে বেয়াই কৰিছে। মানুহক ইমান আৰাম দি দিছে, এতিয়া আৰু মানুহ থাকিবই নোৱাৰা হৈছে এইবোৰ নোহোৱাকৈ। কাৰেণ্ট নোহোৱাকৈ আৰু বহুত কিছুমান আছে না সুবিধাবোৰ। আগৰ মানুহেতো গাড়ী নোহোৱাকৈ ইমান দূৰ গৈছিলে, আজিকালি গাড়ী নোহোৱাকৈ ক'তো যাবই নোৱাৰে। গৰমত কোলা হৈ গৈছো। কি ক'ব মানে, আমাৰ ইমানেই কষ্ট হৈছে গৰমৰ কাৰণে। গৰমত ৰাতি শুবও নোৱাৰোঁ, বিচনী মাৰি মাৰি হাত বিষাই যায়। দিনতো থাকিব নোৱাৰি ইমান গৰম মানে, কি ক'ম আৰু একদম। আৰু আজি ভাল খবৰটো মানে কি, কালি ট্ৰেন্সফৰ্মাৰ আনিলে, আজি আমাৰ কাৰেণ্ট আহিব গধূলিলৈকে। মানে এনেকুৱা লাগিছে যে বহুত 10 বছৰমানৰ পাছত আজি কাৰেণ্ট আহিব আৰু মানে বহুত মনত ফূৰ্তি আৰু আজি পাৰ্টি হ'ব ইমানে ভাল লাগিছে মানে। এবছৰমানৰ পিছত যেন লাইন আহিলে তেনেকুৱা লাগিছে। মানে বহুত দিনৰ পিছত আহিলে কেনেকুৱা লাগে মানে আমিয়ে গম পাইছোঁ আৰু। বহুত ফূৰ্তি লাগিছে আজি ফাইনেলি কাৰেণ্টটো আহিব। আৰু বাকী গাইজ, মোৰ ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, প্ৰাঞ্জল ব্লগছ। মই তলত লিংকটো দি দিম, চাই ল'ব। তাতো নতুন নতুন ভিডিঅ' আহিব। আৰু মই পৰিচয়টো দি দিছোঁ, এইজন মোৰ হাজবেণ্ড। আপোনালোকে দেখিছে চাগে ৰিলছবিলাকত কিছুমান। আজি আৰু ভিডিঅ'টোত বিশেষ একো দেখুৱাবলৈ নাই, আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। ইমান কষ্ট হৈছে আৰু মোবাইল চোবাইল চাৰ্জ দিবলৈ, সেইকাৰণে ভিডিঅ' চিডিঅ' দিয়া নাই আৰু দেই। এওঁৰ যোনটো চেনেল, সেইটো মোৰ হেৰিত আছে, ডিছক্ৰিপশ্যনত আপোনালোকে চাব। আৰু এতিয়াও সেই গৰমত আমি ঘামি গৈছোঁ। খাবলৈও শান্তি নাই, থাকিবলৈও শান্তি নাই, একো শুবলৈও শান্তি নাই, ইমান কষ্ট হৈছে। আৰু আজি আমাৰ কাৰেণ্ট আহিব, ৰাতি আমি ভিডিঅ' এটা বনাম আৰু দেখুৱাম আপোনালোকক। এতিয়া আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। টাটা, বাই বাই।